हेलो गाइज वेलकाम टू माई निउ ब्लग की खबर आपलोक आशा करूँ आपलोक सकलो भाले आछे आरो लगत मयो भाले आछो। এতিয়া মানে অলপ বজাৰ যাব ওলাইছো, লগতে এয়া মোৰ বেষ্ট ফ্ৰেণ্ডো যাব ওলাইছে। তো আজি মানে বজাৰ গৈ আছো এটা বিশেষ কাৰণত, মানে এটিএমত আজি টকা জমা কৰিম। আপোনালোকেতো বহুতে গম পায় বা বহুতে গম নাপাবও পাৰে যে এটিএমতো টকা জমা কৰিব পাৰি। বেংকত গ'লে বহুত লাইন চাইন ধৰিব লাগে, তো মানুহৰ বহুত কষ্ট হয়। তো বলক দেখাও আজি এটিএমত কেনেকৈ টকা জমা কৰে। বজাৰ আহি পাইছিলোঁহে, বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে। তথাপিও যাম বাৰু আজি বেংকত। ইয়াতে অলপ মানে ৰৈ দিছোঁ বৰষুণৰ কাৰণে। চাব পাৰিছে পুৰা বৰষুণ দি আছে, তো এইখিনিতে অলপ ৰৈ দিওঁ। বৰষুণ এৰি দিয়াৰ লগে লগে আমিও ৰখি থাকিতো লাভ নাই, তো সেইবাবে ওলাই আহি এতিয়া আহি পালোঁ আমি মিছন স্কুল আমাৰ নগাঁৱৰ। বহুতে হয়তো গম পায় বা বহুতে গম নাপায়, বহুত ভাল আছে, বহুত ষ্ট্ৰিক্ট আছে এইখন স্কুল। মিছন স্কুল পাৰ হৈ হাতৰ ৰাইট চাইডে আমিও সোমাই আহি পাই গ'লোঁ ষ্টেডিয়াম মাৰ্কেট। তো মই মানে গৈ আছোঁ কানাড়া বেংকত, আমাৰ মানে ষ্টেডিয়াম মাৰ্কেটৰ ওচৰতে আছে। আৰু হাতৰ লেফ্ট চাইডে সোমাই আহিলোঁ, অহাৰ পিছতে এইটো চাব পাৰিছে কানাড়া বেংক। তো ইয়াতে লগতে চাব পাৰিছে এটিএমটো, আমি ইয়াতে মানে আজি টকা জমা কৰিম। চব এটিএমত নোৱাৰি, যিটো এটিএমত মানে অপশ্যনটো থাকে, মানে যিটো এটিএমত আপোনাৰ অপশ্যনটো থাকে তাতহে আপোনালোকে পাৰিব। তো বলক ভিতৰত সোমাই যাওঁ। ভিতৰত মানুহ আছে, তো ওলাই লওক। এটিএমৰ ভিতৰত এতিয়া আমিও সোমাই আহিলোঁ। চ' এয়া চাব পাৰিছে কেছ ডিপ'জিট বুলি আছে। ইয়াতে ক্লিক কৰাৰ লগে লগে প্লিজ এণ্টাৰ ইয়ৰ একাউণ্ট নাম্বাৰ। তো আপোনালোকে কোনো এটিএমৰো দৰকাৰ নাই, একাউণ্ট নাম্বাৰটো মাৰিলেই দেখাই আছে, দেখাব। একাউণ্ট নাম্বাৰটো মাৰি দিয়াৰ লগে লগে মোৰ নামটো আহি গৈছে ৰৌজা চুলতানা। তো ইয়াতে কনফাৰ্ম হয়নে নহয় কনফাৰ্মত টিপি দিলোঁ। তো ডিপ'জিট আমি ডিপ'জিট কৰিম, তো ডিপ'জিটত ক্লিক কৰি দিয়াৰ লগে লগে এই বাকচটো খোল খাই গৈছে। এনেকৈ মেলি লওঁ। তো এই পইচাটো আপোনালোকে এনেকৈ পইচাটো আমি দি দিলোঁ। তো বাকচটো বন্ধ হৈ গ'ল, ইয়াত মানে কনফাৰ্ম হৈ গ'ল। তো কণ্টিনিউ টিপি দিয়াৰ লগে লগে কণ্টিনিউ টিপাৰ লগে লগে আকৌ এটিএমে টকাটো চেক কৰিব ঠিকে আছে নাই। তো ইয়াতে দেখাইছে ইয়ৰ এমাউণ্ট ইজ ডিপ'জিট ছাকচেছফুলি, মানে ছাকচেছফুলি হৈ গ'ল। এনেকৈ ৰিচিপ্ট এটা ওলাই আহিব। তো চাব পাৰিছে ইয়াত এনেকৈ কষ্টও নাইকিয়া, বহুত সহজতে ভিৰ নালাগে, লাইনো পাতিব নালাগে। তো ইমান